বন্ধুসকল, আজি মাত্ৰ 5 মিনিটৰ ভিতৰত মই আপোনালোকক এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া টকা বনাবলৈ শিকাম আৰু খুব সহজভাৱে বনাবলৈ শিকাম যাতে আপুনিও বিহুলৈ এটা টকা নিজে বনাই ল'ব পাৰে। তেতিয়াহ'লে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই জাতি বাঁহৰ পৰা দুয়োফালে গাঁঠি থকা এটা পাপ কাটি উলিয়াই লৈছোঁ। বন্ধুসকল, এতিয়া মোৰ ওচৰত ব্লু লেম্প আছে কাৰণে মই এনেকৈ ব্লু লেম্পৰ সহায়তে পুৰি লৈছোঁ অলপমান। আপোনাৰ ওচৰত যদি ব্লু লেম্প নাই তেনেহ'লে আপোনালোকে নিজৰ গেছৰ ষ্ট'ভতে ধুনীয়াকৈ এটা ডিজাইন দি পুৰি ল'ব পাৰিব। বন্ধুসকল, এইডোখৰত অকণমান মন দিব। আমি এতিয়া গাঁঠিটোৰ দুয়োপাৰে অলপ অলপ কাটিব লাগিব। ভালদৰে চাওক মই কিদৰে কাটিছোঁ। বন্ধুসকল, এতিয়া আপোনালোকে ধুনীয়াকৈ এই ধৰা ঠাইডোখৰ অকণমান চুচি ল'ব যাতে আপোনাৰ হাতত নাকাটে বা দুখ নাপায়, আৰু অকণমান পাতলাও যাতে হৈ যায়। ঠিক আছে, তেতিয়া বজাবলৈ ভাল পাব, বেছি হাৰ্ড নহয়। ধুনীয়াকৈ আপোনালোকে চুচি লোৱাৰ পাছত এইটো সোঁ মাজতে ফালিব লাগিব। চাব কি ধৰণে আমি ফালোঁ। আৰু যদি আপোনালোকে গগনা বনোৱা ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ এইটো চেনেলতে আপোনালোকে পাই যাব, নহ'লে বা মই এই ভিডিঅ'টোৰ পাছতে গগনাৰ ভিডিঅ'টো আপোনালোকক লগাই দিম, আপোনালোকে গৈ চাব। খুব ধুনীয়াকৈ মই আপোনালোকক শিকাই থৈছোঁ কিদৰে গগনা বনাব লাগে। এতিয়া চাওক মই কিদৰে ফালিছোঁ। এইটো সদায় ভিতৰৰ ফালৰ পৰা ফালিব, যাতে আগফালৰ পৰা নাফালে। ঠিক আছে, এইটো কথা মন দিব। বন্ধুসকল, টকাটো বনোৱা কাম আমাৰ সম্পূৰ্ণ হ'ল। এতিয়া ইয়াক অকণমান ডিজাইন দি আছোঁ এনেকৈ সূতাৰ সহায়ত, আৰু তাৰপাছত ইয়াক আমি ধুনীয়াকৈ বাৰ্নিছ কৰিম, অলপমান যাতে জিলিকি উঠে। চাব কিদৰে কৰিছোঁ এইবিলাক। বন্ধুসকল, বাৰ্নিছটো কৰি দিলে বস্তুটো দেখিবলৈ খুব ধুনীয়া শুৱনি হৈ পৰে, অলপমান জিলিকি উঠে আৰু ইয়াৰ লাষ্টিংটো বাঢ়ি যায়। গতিকে বাৰ্নিছ কৰি দিছোঁ। আপুনি যদি নকৰোঁ বুলি ভাবে তেনেহ'লে নকৰিলেও হ'ব।
তো বন্ধুসকল ফাইনেলি আমাৰ টকাটো বনাই সম্পূৰ্ণ হ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক আৰু আপোনালোকেও নিজৰ ঘৰত বনাবলৈ চেষ্টা কৰি চাব। আপোনালোকে বিহুৰ লগত জড়িত গগনা, কাকৈ ফণি, টকা, সুতুলি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাবলৈ হ'লে মোৰ এই চেনেলটোত পাই যাব। যদি আজিৰ এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ বাই বাই আৰু সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।